নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। হয়, মই উপস্থিত হৈছিলোঁ আমাৰ ভগৱানজনৰ মন্দিৰত, মানে সোণাপুৰ জুবিন ক্ষেত্ৰত। হয়, যেতিয়া জুবিন দা পাৰ্থিৱ শৰীৰ ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিলে, তেতিয়াই মই ভাবিছিলোঁ যে তেখেতক গৈ শ্ৰদ্ধাঞ্জলি জনাম বুলি, কিন্তু তেতিয়া সেইখিনি সৌভাগ্য নহ'লে তেখেতক গুৱাহাটীত গৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ। কিন্তু তেতিয়া মনতে থিৰাং কৰি লৈছিলোঁ, যেতিয়াই মই গুৱাহাটীলৈ যাম, ঘৰলৈ যাম, পোনপ্ৰথমে মই জুবিন দাৰ ওচৰলৈ যাম, তেখেতৰ সন্মুখত সেৱা আগবঢ়াবলৈ। তো কথামতে কাম তো আহি গুৱাহাটী পায়ে আমাৰ ভগৱানজনৰ মন্দিৰলৈ আহিছোঁ। যেনেকৈ আমি মন্দিৰলৈ গ'লে ৰাস্তাৰ কাষতে চাকিবোৰ ধূপ চাকিৰ দোকান থাকে, ঠিক তেনেকৈয়ে দেখিছেনে, ইয়াতো ধূপ চাকিৰ দোকান আছিলে। আৰু এই ভিডিঅ'ত যে দেখি আছেতো জানুৱাৰী শেষ সপ্তাহৰ ভিডিঅ' হয়, সময়ৰ অভাৱত দিয়া হোৱা নাছিলে, দিব পৰা নাছিলোঁ, ক্ষমা বিচাৰিছোঁ। তো মই আৰু সোণটো ওলাই আহিলোঁ, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তো স্কুটি লৈয়ে আহিলোঁ। আহি এনেকৈ স্কুটি দি যেতিয়া ভিতৰলৈ সোমাই আহিছোঁ, মনটো ইমানেই বেয়া লাগিছে, ইমানেই দুখ লাগিছে। যিজন মানুহৰ গান শুনি ডাঙৰ দীঘল হ'লোঁ, সুখ হওক দুখ হওক, সুখতে হওক বা দুখতে হওক, কাম কৰাৰ সময়ত হওক, ভাত বনাই থকা সময়ত তেখেতৰে গান শুনো। জীৱনত কেতিয়াও কল্পনা কৰা নাছিলোঁ জীয়াই থাকোঁতে যে তেখেতক আমি এনেকৈ হেৰুৱাম বুলি, আৰু আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হ'ব বুলি। সঁচাকৈ বহুত এটা দুখৰ দিন, কেতিয়াও পাহৰিব নোৱাৰোঁ জীয়াই থকা দিনত। আৰু কেতিয়াও নাপাহৰোঁ যে জুবিন দাক এনেকৈ আমাৰ মাজৰ পৰা নোহোৱা কৰি লৈ গ'ল। তেওঁলোকৰ অলপো হাত নকঁপিলনে সেই মানুহকেইজনৰ, যেতিয়া এজন নিষ্পাপ ব্যক্তিক মাৰিবলৈ। সঁচাকৈ চাকি কিনি লৈ আহিলোঁ। আহি মই জুবিন দাৰ সন্মুখতে চাকি জ্বলালোঁ। সোণটোৰ তলত বহিবলৈ কষ্ট হয়, সেইকাৰণে ময়ে ধূপ চাকি জ্বলাই দিলোঁ। আৰু যিদিনাখন মই গৈছিলোঁ সেইদিনাখন খুব ঠাণ্ডা আছিলে, সেইকাৰণে মই চুৱেটাৰ পিন্ধি গৈছিলোঁ। চুৱেটাৰটো চাই নাহাঁহিব দেই, মানে মই যিদিনাখন গৈছিলোঁ সেইদিনা বহুত ঠাণ্ডা আছিলে, সেইকাৰণে চুৱেটাৰ পিন্ধি গ'লোঁ। আৰু আমি গৈ পাওঁতে 11টা বাজিল, আৰু তেতিয়ালৈ জুবিন দাৰ অনুৰাগীবোৰ আহিবলৈ আৰম্ভ কৰিছে। আৰু এয়া দেখিছেনে, এয়া উপহাৰ, এয়া জুবিন দালৈ পঠিয়াই তেওঁৰ মৰমৰ অনুৰাগীয়ে দিয়া উপহাৰসমূহ ইমান ধুনীয়াকৈ সজাই ৰাখিছে। তেখেতে যি যি ভাল পাইছিলে, বাঁহী হওক, টুপি হওক, গামোচা, চব ইমান ধুনীয়াকৈ মানে সজাই ৰাখিছে, চব উপহাৰে তেখেতক দিয়া হৈছে। আৰু যিদিনাখন গৈছিলোঁ স্কুলৰ টিম এটা আহিছিলে, এওঁলোককো এয়া জুবিন ক্ষেত্ৰলৈ লৈ আহিছিলে, মানে জুবিন দাৰ ওচৰলৈ লৈ আহিছিলে। আৰু গামোচাবোৰ দেখিছেনে, ইমান ধুনীয়াকৈ লিখিছে জয় জুবিন দা। আৰু ইয়ালৈ আহিলে মনটো ইমানেই শান্তি লাগে নহয়, কি ক'ম, মানে আহিবলৈকে মন নাযায়। আৰু এই চাওক আপোনালোকে ইমান ধুনীয়াকৈ সজাই ৰাখিছে, দেখিছেনে? জুবিন দা সদায় আমাৰ অন্তৰত জীয়াই থাকিব, তেখেত সদায় অমৰ হৈ থাকিব, তেখেতক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু জীয়াই থকা সময়ত আমি জুবিন দাৰ ন্যায়ৰ কাৰণে যুঁজি যাম, আমাক ন্যায় লাগিবই। আৰু এইখিনি যে দেখিছে, ইয়াতে জুবিন দাৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল। আৰু ইয়াতে ইমান ধুনীয়াকৈ এইখিনি সংৰক্ষণ কৰি ৰাখিছে। ইয়াত দেখিছেনে, জাপি গামোচা ইমান ধুনীয়াকৈ সজাই ৰাখিছে। যিহেতু আমাৰ জুবিন দা প্ৰকৃতি প্ৰেমী আছিলে, গছ গছনি খুব ভাল পাইছিলে, সেইকাৰণে তেওঁক দেখিছেনে, এয়া গছ গছনি থকা জেগাত তেওঁক ৰাখিছে। আৰু যেতিয়া জুবিন দাক ইয়ালৈ অনা হৈছিলে, তেতিয়া দূৰ দূৰণিৰ পৰা তেওঁৰ শুভাকাংক্ষী অনুৰাগীসকল আহিছিলে, একদম গছৰ ওপৰলৈকে গৈছিল, তাকে মোক দেখাই আছিলে সোণটোৱে। আৰু বহুত অনুৰাগীটো একদম গছৰ ওপৰত গামোচা বান্ধি থৈ গৈছে। আৰু জুবিন দা আমাৰ মানৱ দৰদী ব্যক্তিও আছিলে, তেওঁক কাৰো দুখ দেখিব পৰা নাছিল। তাৰপৰা আমি জেগাডোখৰ চাই আহিলোঁ, আহি কেনে এই ঘৰটোলৈ সোমালোঁ। কাষত এটা ঘৰ আছে, এই ঘৰটো, ইয়াতে নাম প্ৰসংগ হয়, ভাওনা হয়। ইয়াতো চাওক ইমান ধুনীয়াকৈ সজাই ৰাখিছে, দূৰ দূৰণিৰ পৰা তেওঁৰ অনুৰাগীবোৰ আহিছে। আৰু যিসকল দূৰ দূৰণিৰ পৰা আহে তীৰ্থ ভ্ৰমণ কৰিবলৈ, তেওঁলোকে নিজৰ নিজৰ প'ষ্টাৰ ইয়াত লগাই গৈছে। চাই যাওঁচোন কি কৰে ঘৰটো। তেতিয়া ইয়াতে থকা কমিটিৰ চুকে কোনে, মানে পৃথিৱীৰ সদস্যসকলে কোনৰ পৰা আহিছে, তেতিয়া তেওঁলোকে ক'লে ইয়াতে ভাওনাখন এটা এয়া দেখিছে যে এয়া নাম প্ৰসংগ কৰিবলৈ আহিছে, ভাওনা বৰপেটাৰ পৰা নাম গাব বিচাৰে, নাম ভৰ্তি কৰি আছে। যিদিনাখনেই গৈছিলে দেখিছেনে, বৰপেটাৰ পৰা এইখিনি আহিছিলে,
তেওঁলোকে নাম গাবলৈ বা বুলি তাতে আহিছিলে। মানে জুবিনদাক দিয়া উপহাৰসমূহ, অনুৰাগী দিয়া উপহাৰসমূহ মানে তেওঁলোকে মানে নাম লিখি দি আছে, যদি কোনোবা স্কুল, নামঘৰত বা আপোনাৰ সংঘত ৰাখিবলৈ বিচাৰে। তেতিয়া আমি ক'লোঁ আমাকো দিব নেকি? ক'লে বোলে হয় দিম, যদি আপুনি ক'লৈ নিব? তেতিয়া ক'লোঁ আমাৰ মা যিহেতু স্কুলত কৰে, স্কুলৰ কাৰণে আৰু সংঘৰ কাৰণে ধুনীয়াকৈ ফ্ৰেম আৰু গামোচা 3খন দিলে। তেওঁলোকে পূৰা ধুনীয়াকৈ নাম চাম লিখি লৈছে, ফটো ভিডিঅ' কৰি ৰাখিছে। তেতিয়া মই বোলো আমিও ফটো ভিডিঅ' কৰি থৈ দিওঁ, তেতিয়াও আমাৰ এইটো স্মৃতি হিচাপে থাকি যাব। তাৰপৰা আমি সেয়া ল'লোঁ গামোচা, ফ্ৰেম। আমি বাৰু আনিলোঁ, আনি কেনে আমাৰ ওচৰৰ স্কুল আছে, স্কুলত সংঘত আমি আগবঢ়াই দিলোঁ। আৰু এয়া চাওক, এয়া দেখিছে নহয়, জাপি গামোচা ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু দেওবাৰ দিনটোতো বহুত ভিৰ হয়। এনেকুৱা এজন ব্যক্তিক মানুহে কেনেকৈ মাৰিব পাৰে কওকচোন? তেওঁলোকৰ অলপো হাত নকঁপিলনে? সঁচা এওঁলোকৰ কোনো মানৱতা নাই। সেইকাৰণে এওঁলোকৰ যাতে কঠোৰতকৈ কঠোৰ শাস্তি পাওক, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু নেদেখাজনক এয়াই প্ৰাৰ্থনা কৰোঁ যে জুবিন দাই সোনকালে ন্যায় পাওক, আৰু আমাক ন্যায় লাগিব। উই ৱান্ট জাষ্টিচ ফৰ জুবিন গাৰ্গ। আমাক ন্যায় লাগিব। তো আমি ওলাই আহিলোঁ, এয়া দেখিছে, আহি ধুনীয়াকৈ জুবিন ক্ষেত্ৰৰ পৰা ওলাই আহি কেনে সোণটোৱে ক'লে বোলে টুপি এটা লওঁ বুলি। এটা দোকান আছিলে বেটেলিয়ন কেম্পৰ কাষত, দোকানত সোমালোঁ। চাইজৰ টুপি পোৱা নাছিলে সোণটোৱে। বহুতকেইটা টুপি ট্ৰাই কৰি কৰি এটা টুপি পালে যেনিবা। ইয়াতে চব কাপোৰেই পোৱা যায় আৰ্মিৰ, এফালৰ পৰা কম্বলৰ পৰা, বেগৰ পৰা চবেই পোৱা যায়। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট।